হাওৰাঘাটৰ ভাল খবৰ। নতুন সাজেৰে সজাই তোলা হৈছে হাওৰাঘাটৰ সংযোগ টেণ্ট হাউচ। এক নতুন সাজেৰে সজাই তোলা হৈছে সংযোগ টেণ্ট হাউচৰ কৰ্ম পদ্ধতি। এক সুন্দৰ হোম আৰু নতুন পদ্ধতিৰে আটক-ধুনীয়াকৈ সজোৱা হৈছে বৰ্তমান সময়ত। বিগত 30 বছৰে কাৰ্বি আংলং জিলাৰ হাওৰাঘাট অঞ্চলৰ লগতে জিলাখনৰ বিভিন্ন ঠাইত শুভ বিবাহৰ মণ্ডপ, বিহু মণ্ডপ, সভা সমিতিৰ মণ্ডপকে ধৰি বিভিন্ন পেণ্ডেল আটক-ধুনীয়াকৈ নিৰ্মাণ কৰি ৰাইজক আনন্দ দিয়া সংযোগ টেণ্ট হাউচৰ স্বত্বাধিকাৰী মহেশ্বৰ কাকতিৰ আপ্ৰাণ চেষ্টাত প্ৰাণ পাই উঠিছে বিভিন্ন প্ৰকাৰৰ তথা ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰা পেণ্ডেলসমূহ। কাৰ্বি আংলং জিলাৰ দ্বিতীয় বৃহৎ বাণিজ্য কেন্দ্ৰ হাওৰাঘাটৰ নিবাসী তথা সংযোগ টেণ্ট হাউচৰ স্বত্বাধিকাৰী মহেশ্বৰ কাকতিয়ে তেওঁৰ লগত ৰাখিছে কেইবাগৰাকীও পাকৈত কৰ্মকৰ্তা আৰু সেই কৰ্মকৰ্তাসকলৰ জৰিয়তে আটক ধুনীয়াকৈ নিৰ্মাণ কৰি উলিওৱা বৃহৎ আকাৰৰ পেণ্ডেলসমূহ অতি কম সময়ৰ ভিতৰতে। উল্লেখ্য যে এই কৰ্মৰ দ্বাৰাই স্থানীয় বহুকেইটা পৰিয়ালৰ সংস্থাপনৰ উপায় হোৱাৰ লগতে কিছু কম মূল্যতে ৰাইজে লাভ কৰে জাকত জিলিকা পেণ্ডেলসমূহ। সুদীৰ্ঘ 10টা বছৰ ৰাইজৰ সেৱা আগবঢ়োৱা টেণ্ট হাউচৰ স্বত্বাধিকাৰীগৰাকীক 9435063657 আৰু 9678053612 নম্বৰত যোগাযোগ কৰিবলৈ ৰাইজলৈ অনুৰোধ জনোৱা হৈছে।